গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকে চবে ভালে আছে। তো আজি এটা নৰ্মেল ব্লগ বনাইছোঁ, কাৰণ এতিয়া বৰ্তমান আমাৰ ইয়াত লকডাউন চলি আছে। তো ক'তো যাব পৰা নাই ব্লগ বনাবলৈ। তো নৰ্মেল ব্লগ এটা বনালোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো আজি ৰাতিপুৱা বহুত বৰষুণ পৰিছে। তো এতিয়া যাব ওলাইছোঁ আমাৰ পুখুৰী ফালে। ডুবিছে নেকি পুখুৰী, পুৰা মাছ তাছ পলাব পাৰে। তো আমাৰ লগত আছে এয়া মোৰ ল'ৰা। হাই কৰি দে পোৱালি। মোৰ ল'ৰা নহয় মানে মোৰ দাদাৰ ল'ৰা। তো ল'ৰা বুলিয়ে কৈছোঁ, আপোনালোকে নাভাবিব যে মোৰ ল'ৰা হয় বুলি। এয়া আৰু মোৰ ভাইটি এটা পুৰা খান্দি আছে, পানী খুলি দি আছে। এতিয়া পানীকেইটা যাব আৰু। মাছ তাছ ওলাইছে নেকি? ঐ মাছ তাছ ওলাইছে নেকি? ইয়াত চাচোন আছে নেকি মাছ। চা ধৰি চা আছে নেকি চাচোন। জোক ধৰিব। চা পিছফালে চাই চা, পিছফালে জোক চা ধৰিছে, চা জোক নহয় এইটো। ক'ত? এইফালে কোৰটো লৈ পুখুৰী ফালে যাম। এতিয়াই পৰিলে হয় মোবাইল চোবাইল লৈ পানীত। তই বান্ধিবি পুখুৰী? হা চাওঁ চেহেৰাটো চাওঁ, বান্ধিব পাৰিবি? তেনেহ'লে কেনেকৈ বান্ধিবি? ক'ত মাৰি আছ য'ত ত'ত? কি ক'লি ষ্টাইল এইটো? হা ষ্টাইল চাবি দ আছে থাকে। এয়া গাইজ চাওক, আজি ওলাইছে হাঁহৰ পোৱালি আৰু আজিয়ে পানীত পুৰা ধৰিব পৰা নাই। ধৰিব গ'লে ডুবি যায়। চাই লওক গাইজ, এয়া এটাই ক'ৰ পৰা আহিছে জানো, অকণমান পানীতে মানে উটি গুচি যায়। এয়া ডুবি গ'ল। তামাম আছে বে পোৱালিকেইটা। ক'ত গ'ল? ক'ত ক'ত ওলাইছে? ইমান দূৰত পাই গ'ল নে? তামাম আছে হাঁহৰ পোৱালিকেইটা ন? ধৰ পোৱালিটো ধৰ। পাৰিবিনে? ধৰ। ধৰ। হা ধৰিলি? ক'ত? আন ওচৰত আন। সেই আৰু পলাও। এই ধৰ। ইমান সৰু আজি ওলাইছে। আজি ডিমৰ পৰা ওলাইছে ফুটি। আজি ডিমৰ পৰা ফুটি ওলাইছে। যা ঘৰত থৈ আহিবি যা। কি ভাই, ভাত চাত খালি নাই? নৰে কালু ভাই, হেই ভাত চাত খালি নাই? আৰু এৰিলি? এয়া এনেকে পলাই থাকিব দেই। এতিয়া আহি আছা আৰু ডুবি যায়। এয়া এটা হাঁহৰ পোৱালি মানুহ তিনিটা ধৰিব পৰা নাই। কেনেকে ধৰিছিলি? এৰি দিলি যে কেনেকে ধৰিছিলি পোৱালিটো? আমি এতিয়া বৰ্তমান গৈ আছোঁ পুখুৰীত। ইয়াক কোৰ ধৰাই দিছোঁ। ইয়াৰ নাম হ'ল লাচিত। তো যদি পুখুৰী ডুবিছে তেনেহ'লে ই বান্ধিব বোলে আজি। বান্ধিলে মাছ নপলাব আৰু। বৰ্তমান এইফালে চাওক, পুৰা পানী হৈয়ে গৈছে। তো আপোনালোকে এইবাৰ মাছ তাছ ওলোৱা নাই আমাৰ এইফালে। কিয়? যোৱা বছৰ ইমান টাইমত মাছ ওলাই গৈ আছিলে। তো এইবছৰ এতিয়ালৈকে মাছ খাব পোৱা নাই। কাৰণটো বুজি পোৱা নাই মানে। তো কি হ'ব এইবাৰ, মাছ তাছ ওলোৱা নাই। পানী কাউৰি গাইছ, এয়া চাওক পুখুৰী আমাৰ।
অৱশ্যে বৰষুণ যেনেকুৱা দিছিলে এনেকুৱা পানী হোৱা নাই। তো পুখুৰীত ডুবা নাই বৰ্তমান। ভালে হৈছে। যদি পানী বেছি হ'লে হয় তেনেহ'লে আমাৰ প্ৰব্লেম হ'লে হয়। কি হা কেইফালে চাই ক কি ক অঁ এতিয়া কি ভাল হৈছে নে বেয়া হৈছে? বান্ধিব নালাগে। মাছ হয় নেকি? মাছ ওলাইছে নেকি? কিনাৰত মাছ আহিছে নেকি? আজি ভেকুলী ধৰিম নেকি? ভেকুলী ধৰিম নেকি আজি? খাবি ভেকুলী? কেলে কেলে নাখাবি আজি? কেলে নাখাবি? তো এইফালে চাওঁ আগফালে হৈছে নেকি আৰু কিবা। কোনফালে ডুবা নাই? সেইটো চাইডত ডুবিছে নেকি? নহয় সেইটো চাইডত। কেতিয়া? তো আমি এতিয়া সেইটো চাইডত চাব গৈ আছোঁ। সেইটো চাইডত ডুবিছে নেকি চাব লাগিব। তো যাওঁ এতিয়া চাই আহোঁ। যদি ডুবা নাই তেনেহ'লে ভালেই হ'ব, বান্ধিব নালাগিব। তো এয়া চাব পাই আছে আপোনালোকে আমাৰ পুখুৰী ডুবা নাই। তো ভাল লাগিছে চাই পেলাই ডুবা নাই, নহ'লে মাছকেইটা পলাই গ'লে হয় খৰালি। ক'ত? এইফালে মাছ ওলাইছে বোলে। তো চাই আহোঁ। আপোনালোকেও চাই থাকক ভিডিঅ'। ভাগ্য ভাল আছে যদি আপোনালোকেও মাছ চাব পাব। ঐ ভালকে নপৰিবি। মাছ ওলাইছে বোলে, মাছ চাব যাম এতিয়া। আপোনালোকৰ ভিডিঅ'টো চাই থাকক। যদি মাছ ওলাইছে তেনেহ'লে আপোনালোকেও চাব পাই যাওঁ মাছ। ক'ত মাছ? ক'ত মাছ ওলাইছে? ক'ত? মিছাকলি কোনফালে? মাছ তামাম ওলাইছে বোলে। এই মোবাইল পৰিলে যাব আৰু। পইচা পাতি নাই মোবাইল কিনিবলৈ। ক'ত মাছ ওলাইছে এনে কৈছে? ঐ চাবি ডুবি যাবি চাবি। লেংটা হৈ গৈছ নেকি? সেয়া এনে মাতিলে সিমান পানীত ক'ত মাছ চাব পাইছ নেকি? চাচোন চা। সোমাইছা মূৰটো পানীত সোমাইছা। চা মাছ চাব পাৰি। কি হয় এইটো? কি হয়? দেখাচোন দেখা। হাতেৰে দেখা। কি হয়? কি হয়? কুচিয়া নে কেঁচু? তই কুচিয়া কৈ আছ যে খাবি? ঐ দ আছে। নোসোমাবি, ডুবি যাবি নহ'লে। ঐ খকালে আন লগাব লাগিব। যা। খকা লগাম খকা। আপোনালোকে বুজি পাইছে নাই? খকা মানে কি? এইটো বাঁহৰ এটা বস্তু। বাঁহ ফালি বনাই আৰু এইটো এনেকা পানীত লগাই দিলে মাছ লাগি যায়। মাছ এইটোকে খকা বুলি কোৱা হয়। আমাৰ পুখুৰীটো ডুবা নাই। তো বৰষুণ ৰাতিপুৱা দবা পিটা বৰষুণ দিয়াৰ বাবে আমি চাব আহিছিলোঁ পুখুৰীটো ডুবিছে নেকি বুলি। তো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেধৰণৰ নৰ্মেল ব্লগ পাই যাব আপোনালোকে। তো কাৰণ এতিয়া বৰ্তমান লকডাউন আছে, তো ক'তো যাব পৰা নাই। তো এনেধৰণৰ খেতি বাতিৰ নৰ্মেল ব্লগ পাব আপোনালোকে। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইমানেই আৰু। তো আজিলৈ ইমানে, ভিডিঅ' সমাপ্ত কৰিছোঁ। তো আমাৰ ভালকে কৈ দে। লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কোনে কৰিব? বেল আইকন দবাই দিব। তেনেহ'লে বেল আইকন দবালে কি হ'ব? বেল আইকন দবালে কি হ'ব? হা কি হ'ব? ক। বেল আইকন দবালে ভিডিঅ'টো পাই যাব আপোনালোকে। আমাৰ যোনকেইটা
ক'ব ন তো আজিলৈ ইমানে ভিডিঅ' সমাপ্ত কৰিছোঁ তো আপোনালোকৰ লগত লগ পাম নেক্সট ভিডিঅ'ত তো আজিলৈ ইমানে